আৰু লিখা মেলা অৱশ্যে ডেফিনেটলি পঢ়ি মই ভাল পাওঁ, সেইটো সৰুৰ পৰাই ভাল পাওঁ, কিন্তু লিখা মেলা ক্ষেত্ৰখনত মই কমপ্লিট ছিলো। গতিকে ভাষণটো ডেফিনেটলি উন্মোচকৰ ভাষণ নহ'ব, তথাপিতো জাষ্ট মই কেইটামান সৰু ইনচিডেণ্ট কম। আৰু সেই ইনচিডেণ্টে মোক খুব ইনস্পায়াৰ কৰিছিলে আচলতে টিচিং জবত যাবলৈ। সেইকাৰণে কথাখিনি মই ষ্টুডেণ্টক মই তুমি বুলিয়ে কৈছোঁ, তুমি বুলি ক'ব নোৱাৰি। আৰু প্ৰথমতে মই ভাষণটো ষ্টাৰ্ট কৰাৰ আগতে এনেই সুধিব বিচাৰিছোঁ, তোমালোক আচলতে কিমানজনে শিক্ষকতা কৰিবা? এজনে নকৰা, কেইজনে কৰিবা? ঠিক আছে, বহুতেই কৰিবা। At least 50% raise your hand. That means 50% নহ'লেও 25%. I'm sure 25% will definitely join the teaching job. So আজিৰ এই সভাৰ সভাপতি মহোদয়, গভৰ্ণিং বডিৰ প্ৰেচিডেণ্ট দাস ডাঙৰীয়া, এই মহাবিদ্যালয়ৰ অধ্যক্ষা যোশী বাইদেউ, মঞ্চত উপবিষ্ট অন্যান্য বিশিষ্ট ব্যক্তি, এই অনুষ্ঠানৰ শিক্ষক কৰ্মচাৰী, লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীবৃন্দ। আচলতে আজি যিটো মোৰ পৰিচয় তাতকৈ এটা বেলেগ পৰিচয় আছে, সেইটো হ'ল এইটো অনুষ্ঠানৰে মই এজন ছাত্ৰ আছিলোঁ। আৰু 2007ত মোৰ নিজে ইয়াৰ পৰা মই BA কমপ্লিট কৰিছিলোঁ। আৰু তেতিয়া আচলতে মই দুলীয়াজান DPSত পোষ্ট গ্ৰেজুৱেট টিচাৰ আছিলোঁ মেথছৰ, আৰু সেইখিনিৰ লগত একেলগে মই ইয়াত BA পৰীক্ষা ইয়াৰ পৰাই এপ্লাই হৈছিলোঁ। খুব সম্ভৱ চাগে তেতিয়া মে' মাহ আছিল নেকি, তেতিয়া মই ইয়াত এডমিশ্যন লৈছিলোঁ। আৰু সেই বছৰতে অক্টোবৰ মাহত চাগে মই পৰীক্ষা দিছিলোঁ, আৰু নেক্সট বছৰৰ ফেব্ৰুৱাৰী নহয় মাৰ্চত আমাৰ ৰিজাল্ট ওলাইছিলে। যেতিয়া মই BA কৰিছিলোঁ তেতিয়া চিনাৰিও বেলেগ আছিলে, আৰু এতিয়া তোমালোকে যেতিয়া BA কৰিছা তেতিয়া চিনাৰিও কিন্তু কমপ্লিট বেলেগ, হয়নে নহয়? আমাৰ সময়ত একচুৱেলি গভৰ্ণমেণ্ট ছেক্টৰত, মানে ষ্টেট গভৰ্ণমেণ্টৰ টিচিং জবত BA কম্পালচৰি নাছিল, যদিও প্ৰমোচনেল কেছত ধৰা হৈছিলে, আদাৰৱাইজ টিচিং জবটোৰ কাৰণে কম্পালচৰি নাছিল। কিন্তু মই য'ত কৰিছিলোঁ তাত কম্পালচৰি আছিল, আৰু একচুৱেলি আউট অফ কম্পালচৰি মই BA কৰিছিলোঁ। সেইটো সঁচা কথা, অনেষ্টলি মই কনফেছ কৰিব পাৰোঁ। আৰু কিন্তু সেই BA ডিগ্ৰী থকাৰ কাৰণে আজি আচলতে মই AS এক্সাম দিবলৈ সক্ষম হৈছোঁ, কাৰণ তাৰ কোৱালিফিকেশ্যনত কি লাগে, BA লাগে। যদি সেই কম্পালচনত মই BA নকৰিলোহেঁতেন তেতিয়াহ'লে আজি ডিষ্ট্ৰিক্ট লেভেলৰ এডুকেশ্যন অফিচাৰ হোৱা যোগ্যতা মোৰ নহ'লহেঁতেন। আৰু যিহেতু প্ৰমোচনেল জব, ডেফিনেটলি মই এইটো বস্তুতেই ৰিটায়াৰ নহওঁ, ইয়াতকৈ অকণ হ'লেও মই হায়াৰ পষ্টত গৈ পেলাই ৰিটায়াৰ নহওঁ। এতিয়া মই আৰম্ভণিতেই কৈছিলোঁ কেইটামান ইনচিডেণ্ট কম। এটা ইনচিডেণ্ট হৈছে APJ আব্দুল কালামৰ লাইফৰ। শুনিবা ন? আচ্ছা, APJ আব্দুল কালাম তেতিয়া খুব সৰু আছিলে, ষ্টুডেণ্ট আছিলে। আৰু এদিন যেতিয়া ৰাতি খাবলৈ বহিলে তেতিয়া দেখিলে দেউতাকৰ তলত দুখন জ্বলা পোৰা ৰুটি আৰু অকণমান ভাজি দিয়া আছে। APJ আব্দুল কালামে সেইখিনি দেখাৰ পিছত বাকীকেইজনে দেখিছে নেকি সেইটো চালে, চাই পেলাই ভাবিলে এতিয়া ডেফিনেটলি মাকক দেউতাকে গালি পাৰিব। কিন্তু তেহেঁতক আচৰিত কৰি, APJ আব্দুল কালামক আচৰিত কৰি দেউতাকে খুব ধুনীয়াকৈ ৰুটি দুখন আৰু ভাজিখিনি খালে। খাই বৈ যেতিয়া তেখেতে তামোল চবাই পেলাই ৰেষ্ট লৈ আছিলে, মাকে আহি তেখেতক ক্ষমা কৰিছিলে, ক'লে যে আজি মোৰ আচলতে যথেষ্ট কষ্ট হৈছিলে, মই সেইকাৰণে ৰুটি বনোৱা সময়খিনিত মনোযোগ ভালকৈ দিব নোৱাৰিলোঁ। আজি আপোনাক জ্বলা পোৰা ৰুটি খুৱাবলগীয়া হ'ল, যাৰ কাৰণে মই যথেষ্ট নিজেই দুখ পাইছোঁ, লাজো পাইছোঁ। এইবাৰ APJ আব্দুল কালামে ভাবিলে এইবাৰ ডেফিনেটলি মাকে গালি খাব, কিন্তু কালামক আকৌ আচৰিত কৰি দেউতাকে এইবাৰ ক'লে, নহয় আচলতে জ্বলা পোৰা ৰুটি খাবলৈ মই বেছি ভাল পাওঁ, তুমি আগদিনা যিখিনি বনাইছিলা তাতকৈ আজি ৰুটিখন মোৰ কাৰণে বেছি টেষ্টি হৈছিলে। মাক গুচি গ'ল, নিজৰ কাম কৰিবলৈ। APJ আব্দুল কালামে খোৱাৰ আগতে দেউতাকক শুভৰাত্ৰি ক'বলৈ গৈ পেলাই আউট অফ কিউৰিয়চিটি সুধিলে, দেউতাক সঁচাকৈ জ্বলা পোৰা ৰুটি খাবলৈ ভাল পোৱা নেকি? দেউতাকে তেতিয়া কেইটামান কথা ক'লে যে আচলতে জ্বলা পোৰা ৰুটি হ'লে মোক ইমান কষ্ট নিদিব যিমানখিনি বেয়া কথাই তোমাৰ মাক দিব। আৰু যদি আজি মই তাতকৈ কিবা মাক বনাই দিওঁ আমাৰ ৰিলেশ্যনশ্বিপত এফেক্ট হ'ব, আৰু ৰিলেশ্যনশ্বিপত এফেক্ট হ'লে এই ফেমিলিটোত এফেক্ট হ'ব। তোমালোকক মায়ে ভালকৈ নাচাব, মই তোমাক ভালকৈ মনোযোগ দিব পাৰিম, ফলত কি হ'ব, তোমালোকৰ ডেভেলপমেণ্টত ক্ষতি হ'ব। এই জীৱনটো আচলতে আমাৰ কাৰণে বহুত সৰু, আৰু সৰু কাৰণে বেলেগৰ দুখবোৰ চাবলৈ আচলতে জীৱনটো ডেফিনেটলি নহয়। জীৱনটো হ'ল উদযাপন কৰিবলৈ ভাল ধৰণে, ভাল কথাৰে,
ভাল কথা পাই পেলাই এই ষ্টৰিটো মই এইকাৰণে ক'লো যেতিয়া তোমালোকে গৈ পেলাই শিক্ষক হ'বা শিক্ষক দুই ধৰণৰ থাকে ডেফিনেটলি তোমালোকৰ দুই ধৰণৰ শিক্ষকে মনত ৰাখিছা চাগে এটা হৈছে এনেকুৱা শিক্ষক যিয়ে তোমালোকক গালি দিব পাৰিলেহেঁতেন পিটিবও পাৰিলেহেঁতেন কিন্তু নিদিলে গালিও নিদিলে আৰু এটা এনেকুৱা ধৰণৰ টিচাৰ থাকে যিয়ে তোমালোকক গালি নিদিলেও হ'লেহেঁতেন নিপিটিলেও হ'লেহেঁতেন কিন্তু পিটিলে গালিও দিলে হয়নে নহয় কোনটো কেটেগৰী তোমালোকে ভালকৈ মনত ৰাখিবা ডেফিনেটলি ফাৰ্ষ্ট কেটেগৰী হয়নে নহয় কাৰণ তোমালোকে মনৰ পৰাই বিচাৰা মানুহ আচলতে আইডিয়েল টিচাৰ কেনেকুৱা হ'ব লাগে ফাৰ্ষ্ট কেটেগৰী হ'ব লাগে আৰু আজি যিখিনি কথা মই ক'লো ডেফিনেটলি এদিন যেতিয়া তোমালোকে টিচাৰ হ'বা মই আশা কৰিম মনত ৰাখিবানে নাই ডেফিনেটলি ৰাখিবা কাৰণ কিবা বহুত সময় মই নিজেও আচলতে 12 বছৰ শিক্ষকতা কৰি আহিছোঁ দুখন স্কুল এখন দায়িত্ব গতিকে কি হয় আমি কেতিয়াবা আমি পাৰ্চনেল জেলাচিটো গুচি যাওঁ উইথ ষ্টুডেণ্টটো গুচি যাওঁ আমাৰ সময়ত কথাটো অলপ বেলেগ আছিল তেতিয়া আছিলে কি ষ্টুডেণ্টৰ ডিউটি আছিলে টিচাৰ্ছ দে হেভ ৰাইটছ আজিকালি এইটো চেঞ্জ হৈছে আজিকালি হৈছে কি ষ্টুডেণ্ট দে হেভ ৰাইটছ আৰু টিচাৰ্ছ তেওঁলোকৰ কি হয় দে হেভ ডিউটিজ সেই কথাটো আমি প্ৰায় পাহৰি যাওঁ গৈ পেলাই কি কৰোঁ আৰু ষ্টুডেণ্ট আজিকালি এনেকুৱা কিছুমান পাবা যিটো হায়াৰ ক্লাছৰ ষ্টুডেণ্ট বুলি মই কোৱা নাই দে ন' মোৰ দেন আছ may not be in the subject but technically বা তোমাৰ বাকি সফটওয়্যাৰ এৰিয়া তেওঁলোক ইমানেই এক্সপাৰ্ট আমাক শিকাই দিব পাৰিব you will find in your class some of the students who can remember thousands songs একেলগে হয়তো 1000 গান মনত ৰাখি দিব কিন্তু মেথছৰ ফৰ্মুলা মনত ৰাখিব নোৱাৰিব হয়নে নহয় সদায় এইটো কথা মনত ৰখা ভাল চাৰিওপিনে মানুহজন ইকুৱেলি টেলেণ্টেড নহ'ব পাৰে আচলতে দাদা মংগেশকাৰে ক্লাছ 10ত মেথছৰ কিমান পাইছিলে মনত ৰাখিব হয়নে কিন্তু তেখেতৰ কোনটো কোৱালিটি তেখেতক মনত ৰখাব লাগিছে গান গাব পৰা কোৱালিটিটোৱে যদি ষ্টুডেণ্টক তোমালোকে এইটো ক্ষেত্ৰত মটিভেট কৰা উচিত এক্সপ্ৰেছ ডাইচেল্ফ হ'ব লাগে এক্সপ্ৰেছ ডাইচেল্ফ মিনছ যিটো ক্ষেত্ৰত টেলেণ্ট আছে মানুহে সদায় সেইটো ফিল্ডত চাব লাগে তেতিয়া কি হয় মানুহে অকল সুশান্তি বুলি যে সোনকালে বস্তুটো পায় তেনেকুৱা নহয় ছাকচেছো সোনকালে হয় আৰু যেতিয়া আমি আণ্ডাৰ প্ৰেছাৰ কিয় বেয়া হোৱা বস্তু এটা কৰিবলগীয়া হয় তেতিয়া আমি খুব বেয়া পাওঁ শ্ল' যাওঁনে নাই আৰু কামটো কৰি থাকিলে আমি ফলত কি হয় আমাৰ টাইম আৰু এনাৰ্জি দুইটাই অলপ লছ হয় গতিকে তোমালোকে নিজৰ লাইফ এক্সপিৰিয়েঞ্চৰ পৰা যিখিনি কথা আজিলৈকে শিকিছা অল আৰ মেচিয়ৰ মোৰ এনেকুৱা আচলতে এনেকুৱা নালাগে মই ক্লাছ 5-6ৰ ল'ৰা নিচিনাকৈ কিবা শিকাবলগীয়া হৈ আছে তোমালোকে আমাক শিকাই দিব পাৰিবা যে এইটোৱে শুদ্ধ এইটোৱে কৰিবলগীয়া কিতাপ আজি এটা কিতাপবিলাক কোনে লিখিছে বাৰু আজি প্ৰাইজ দিয়া কিতাপবিলাক ইয়াত প্ৰাইজ দিয়া কিতাপবিলাক কোনে লিখিছে কোনে লিখিছে সুনীল আৰু আছিলে মিটু কোনে আৰু ক'ত আছে মই আচলতে হাততালি আটাই এইকাৰণে আমি চবেই বুজাবৰ কাৰণে হাততালি দিব পাৰোঁ এইকাৰণে হাততালি দিব পাৰোঁ কিতাপখিনিত আচলতে বহুত কেইখন কিতাপ আচলতে গোটেইখন কিতাপে খুব ধুনীয়া কিতাপ আছে মই নিজে কিতাপ পঢ়ি ভাল পাব কাৰণে মোৰ নিজৰ ঘৰত কালেকশ্যন আছে একচেপ্ট মই যিখিনি দেখিছোঁ এখন কিতাপৰ পৰা বাকীখিনি কিতাপ মোৰ আছে যিখিনি হোমেন বৰগোহাঁইৰ কিতাপ কিনা হৈছে বা ৰীতা চৌধুৰীৰ কিতাপ কিনা হৈছে গোটেইখিনি কিতাপ আচলতে খুব সুন্দৰ কিতাপ স্পেচিয়েলি এখন কিতাপ কিনা হৈছে মই যেতিয়া ক্লাছ নহওঁ বুলি হোমেন বৰগোহাঁইৰ সেইখন অনলাইন পঢ়া উচিত আমি সৰু সৰু কথাত কেতিয়াও ভাগৰুৱা হৈ যাওঁ ইমানখিনি কেনেকৈ কৰিম ইমানখিনি কৰিলোঁ আৰু কেনেকৈ কৰিম তেতিয়া আচলতে সেই কিতাপখন পঢ়া উচিত তেখেতে ইমান ধুনীয়া কিছুমান লাইফ এক্সাম্পল দিছে তাত যিটোৱে ইনস্পায়াৰ কৰিব আমাক আৰু বেছি আগবাঢ়ি আৰু বেছি কাম কৰিবলৈ আচ্ছা আৰু এতিয়া নেক্সট এটা আৰু বেলেগ সৰু কথা কওঁ এবাৰ এজন ছাত্ৰ বহু দিনৰ পিছত তেখেতৰ ছাৰ এজনক লগ কৰিবলৈ ছাৰৰ ঘৰলৈ গ'ল তেতিয়া ছাৰ বাহিৰৰ পৰা এটা বহি আছে ভৰি চুই সেৱা কৰিলে কৰি পেলাই ছাৰ মই আপোনাৰ ষ্টুডেণ্ট আছিলোঁ আপুনি মোক পঢ়াইছিলে খুব ধুনীয়া পঢ়াইছিলে আপোনাৰ ছাৰ মোক মনত আছেনে তেতিয়া শিক্ষকজনে হাঁহি মাৰি ক'লে বাছা মই আচলতে বহুত ষ্টুডেণ্ট পঢ়াইছোঁতো গতিকে তোমাৰ নাম তোমাৰ মুখখন পৰা যে মনত পৰা নাই কিন্তু তুমি কৈছা যেতিয়া ডেফিনেটলি মই তোমাক পঢ়াইছোঁ চাগে তুমি মোৰ ষ্টুডেণ্ট আছিলা তেতিয়া ছাত্ৰজনে ক'লে ছাৰ মই আপোনাক এটা ইনচিডেণ্ট কওঁ যিটো ইনচিডেণ্ট আমাৰ ক্লাছত হৈছিলে তেতিয়া চাগে আপোনাৰ মোক মনত পৰিব এদিন আমাৰ ক্লাছত এজন ল'ৰাই খুব দামী এটা কৰি বুজি আহিছিল ঘড়ী এটা লৈ আহিছিল আৰু দুটামান পিৰিয়ড যোৱাৰ পিছত ঘড়ীটো হেৰাই থাকিল যেতিয়া আপোনাৰ ক্লাছ চলি আছিলে ছাৰ
সেই ল'ৰাজনে এই কথা গম পালে তাৰ ঘড়ীটো হেৰাইছে আৰু আপোনাক গৈ পেলাই ল'ৰাজনে ক'লে ছাৰ মোৰ আজি দামী ঘড়ী এটা লৈ আহিছিলোঁ ঘড়ীটো হেৰা কোনোবাই ডেফিনেটলি লৈ গৈছে তেতিয়া ছাৰ আপুনি আমাক চবকে থিয় হ'বলৈ ক'লে এটা লাইনত আপুনি নিজে আগবাঢ়ি গৈ পেলাই গোটেই দৰ্জা খিৰিকী মাৰি দিলে আমি খুব ভয় খালোঁ আমাৰ লাগিল আপুনি আমাক পিটিব এতিয়া তাৰপিছত আপুনি গোটেই খিৰিকীবিলাক যেতিয়া বন্ধ খিৰিকী দৰ্জা বন্ধ কৰি দি পেলাই আমাক লাইনত থিয় কৰাই আমাক ক'লে চকু মুদিবলৈ আমি আটাই চকু মুদি দিলোঁ আমি ভগৱানক খাটি থাকিলোঁ আপুনি যাতে আমাক নিপিটে বেয়াকৈ নিপিটে তাৰপিছত আপুনি এজন এজনকৈ চবৰে পকেটবিলাক চাই গ'ল আৰু এজন ল'ৰাৰ পকেটত আপুনি ঘড়ীটো পালে ঘড়ীটো লৈ আহিলে তাৰপিছত কিন্তু আপুনি কি হ'ল প্ৰত্যেকজনে শেষ কৰি মেলি আমাক অলপ দেৰিকৈ চকু মেলিবলৈ দিলে দি পেলাই ছাৰ আপুনি যিজন ল'ৰাৰ ঘড়ীটো হেৰাইছিলে সেই ঘড়ীটো সেই ল'ৰাজনক আগলৈ মাতি আনি ঘূৰাই দিলে ছাৰ সেইদিনা আচলতে কি হ'ল ঘড়ীটো নিয়া ল'ৰাজন মনে আছিল আপুনি ইচ্ছা কৰাহেঁতেন মোকো মুখলৈ মাতি আনি আমাৰ লগত চিনাকি কৰাই দিব পাৰিলে যে ঘড়ী চুৰ কৰা ল'ৰাজন ইজনেই আৰু ডেফিনেটলি তেতিয়া মই লাজ পালোঁ আৰু সেই লাজ এদিন কবি গৈ চাগে মোৰ এনেকুৱা হ'ল যে মই চোৰেই হৈ গ'লোঁ ছাৰ কিন্তু আপুনি সেইদিনা এনাউন্স নকৰি মোৰ অন্তৰত এনেকুৱা এটা নতুন শিক্ষা দিলে মই সেইদিনা আচলতে অনুভৱ কৰিব পাৰিলোঁ যে শিক্ষক আচলতে কি বস্তু শিক্ষকে ইচ্ছা কৰিলে আচলতে কি কৰিব পাৰে আৰু সেইদিনাই ছাৰ যেতিয়া মই ঘৰলৈ গৈ আছিলোঁ মই এইটো ডিচাইড কৰিছিলোঁ ফিউচাৰত মই যিয়ে হ'বলৈ নাযাওঁ কিয় মই এদিন শিক্ষকেই হ'ম আৰু ছাৰ আজি এখন স্কুলৰ মই শিক্ষক আৰু প্ৰাউডলি ছাৰ মই এইটো সদায় এইটো অনুভৱ সদায় কওঁ যে আপোনাৰ নিচিনা টিচাৰ এজন মোৰ কপালত আছে মোৰ স্কুল লাইফত আপুনি পঢ়াইছিল এতিয়া ডেফিনেটলি আপোনাৰ মনত পৰিছে চাগে মোৰ নহয় শিক্ষক যদি আকৌ হাঁহি পেলাই কয় মোৰ ইনচিডেণ্টটো খুব ধুনীয়াকৈ মনত আছে মোৰ মনত পৰিছে কিন্তু তথাপিতো মই আচলতে তোমাক চিনি পোৱা নাই ল'ৰাজনক আচৰিত হ'ল ছাৰ এইটোতো হ'ব নালাগে আপুনি পকেটবিলাক চেক কৰিছিলে আপুনি গম পায় কাৰ পকেটত ঘড়ীটো পাইছিলে তেতিয়া শিক্ষকজনে ক'লে আচলতে এইটো হয় মই পকেটৰ পৰা চবৰে পকেটবিলাকত চাই পেলাই ঘড়ীটো উলিয়াইছিলোঁ কিন্তু তোমালোকৰ পকেটবিলাক যেতিয়া চেক কৰি আছিলোঁ তেতিয়া ময়ো চকু বন্ধ কৰি আছিলোঁ আৰু শিক্ষক তেনেকুৱাই ভাল আছিল ইয়াতকৈ আচলতে বহুত বেছি কথা হ'বলগীয়া এদিন গৈ পেলাই ক'ৰবাত বেলেগ স্কুলত শিক্ষকতা কৰিবা যদি তোমালোকে 10জন ষ্টুডেণ্টক ভালকৈ মটিভেট কৰিব পাৰা সেই 10জন ষ্টুডেণ্টে 10খন নতুন ঠাইত গৈ পেলাই এটা ভাল গ্ৰুপ অফ পিপল ষ্টাৰ্ট কৰিব আৰু সেই 10খন ঠাইত এদিন ভাল হ'ব তাৰ পৰা ফাইনেলি গৈ পেলাই লিডাৰ চেঞ্চত আমাৰ অসমখন ভাল হ'ব আৰু অসমখন ভাল হ'লে ভাৰতবৰ্ষখন ভাল হ'ব আৰু ভাৰতবৰ্ষখন ভাল হ'লে এদিন আমি এই গোটেই বিশ্বখন ধুনীয়াকৈ সজাই পৰাই তুলিব পাৰিম আমি ঈশ্বৰৰ তুলিব পাৰিম আচ্ছা এতিয়া মেগাজিন